গুড মৰ্নিং সকলোকে। এখন চাদৰ বনাই আছিলোঁ, মানে এযোৰ কাপোৰে চাদৰখন বনাই হ'ল। তাকে বোলো আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে। এইটো ডিজাইনত এইযোৰ মোৰ 3 নম্বৰ যোৰা। যদি আপোনালোকেও মোক অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দিয়া থাকিব, তাতে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই ইয়াতে ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰিছোঁ, পাৰ্ল কালাৰ, আৰু লগতে দিছোঁ মই হোৱাইট কালাৰৰ আউটলাইনাৰ। আৰু ফ্লাৱাৰ লিষ্টটোতো চিনি পাইছে চবেই। কেনেকুৱা লাগিছে জনাব। এইডোখৰ ইয়াতে কৈ থওঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অলপতে মোৰ 1000 ছাবস্ক্ৰাইবাৰ হ'ল, তাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ। যদি আপোনালোক কোনোবা নতুনে মোৰ শ্বৰ্টছটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এনেকুৱা যদি কাপোৰ বনোৱা বা এই ধৰণৰ কাম কৰা মানুহৰ আপোনাৰ চিনাকি আছে, ইণ্টাৰেষ্টেড মানুহ, তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।